নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'বোৰত কৈছোঁ আপোনালোকক যে ডিপ্ৰেশ্যনৰ ওপৰত এটি ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তো আজিৰ আধুনিক সমাজ ব্যৱস্থাত আমি সকলোৱে কম বেছি পৰিমাণে শাৰীৰিক আৰু মানসিক চাপত আক্ৰান্ত। সকলোৱে বৰ্তমান সময়ৰ পৰিস্থিতিত যেনে অফিচৰ দায়িত্বই হওক, ৰাজনীতিৰ বিভিন্ন কাম কাজতেই হওক, পৰীক্ষা ব্যৱস্থাটো হওক বা শাৰীৰিক সক্ষমতাই হওক আৰু সামাজিক পৰিস্থিতিত আমি আমাৰ এক মানসিক চাপযুক্ত জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। তো আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ক'ব বিচাৰোঁ যে যোগাসনৰ মাধ্যমেৰে আমাৰ এই মানসিক চিন্তা দূৰ কৰিবৰ কাৰণে তাৰে এটি প্ৰাণায়ামৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। প্ৰাণায়ামৰ দ্বাৰাই আমি কেনেকৈ আমাৰ ডিপ্ৰেশ্যন, বিভিন্ন ধৰণৰ ষ্ট্ৰেছ এই সকলোবোৰ দূৰ কৰিব পৰা যায়। তো আহক আমি ভিডিঅ'টো সম্পূৰ্ণ চাই লওঁ। ভ্ৰামৰী প্ৰাণায়ামৰ দ্বাৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। ভ্ৰামৰী প্ৰাণায়াম কেনেকৈ কৰে আৰু ভ্ৰামৰী প্ৰাণায়াম কৰিলে আমাৰ কিনো লাভালাভ হয়। ভ্ৰামৰী প্ৰাণায়াম কৰিলে আমাৰ মানসিক চাপ দূৰ হয়, অতিপাত, ক্ৰোধ, কুচিন্তা আদি দূৰ হয়। গুণগুণ শব্দই স্নায়ুতন্ত্ৰ আৰু মনৰ সকলো দৃঢ়তা প্ৰদান কৰে। সকলো মানসিক ৰোগ দূৰ কৰিবৰ বাবে এক মহত্বপূৰ্ণ অতি শান্তিময় প্ৰাণায়াম হ'ল এই ভ্ৰামৰী প্ৰাণায়াম, আৰু একাগ্ৰতা আৰু ধ্যানৰ বাবে এই প্ৰাণায়াম উপযোগী। বিশেষকৈ যিসকলৰ অতিপাত, ডিপ্ৰেশ্যন, টেনশ্যন সকলোবোৰ দূৰ কৰিবৰ কাৰণে এই ভ্ৰামৰী প্ৰাণায়াম যথেষ্ট লাভদায়ক। এটা কথা মন কৰিব, এটা সাৱধানতা আছে, এই ভ্ৰামৰী প্ৰাণায়াম নাকৰ বা কাণৰ অসুখ হ'লে কৰিব নালাগে। আহক আমি এতিয়া ভ্ৰামৰী প্ৰাণায়াম কেনেকৈ কৰিম। প্ৰথম অৱস্থাত যিকোনো এটা ধ্যানাত্মক আসনত বহি ল'ব লাগে, চকু বন্ধ কৰি বহিব লাগে, নাকেৰে গভীৰভাৱে উশাহ ল'ব লাগে। প্ৰথম অৱস্থাত উশাহ লাহে লাহে এৰি ভোমোৰাৰ দৰে গুণগুণ শব্দ কৰিব লাগে। প্ৰথম অৱস্থাত এতিয়া আমি কি কৰিব লাগিব, দুই হাতেৰে হাতত স্বৰ্ণমুখী মুদ্ৰা লৈ চকু, মুখ আৰু কাণৰ বিন্ধা আমি বন্ধ কৰি ল'ব লাগে। এই আপোনালোকে দেখিছে স্বৰ্ণমুখী মুদ্ৰাৰে কাণ, চকু আৰু মুখৰ অংশ বন্ধ আছে। এই অৱস্থাত হোৱাৰ পিছত আমি কি কৰিব লাগিব, নাকেৰে গভীৰভাৱে উশাহ ল'ব লাগে। উশাহ লৈ আমি লাহে লাহে ভোমোৰাৰ নিচিনাই ভৌ ভৌ শব্দ কৰি আমি গুঞ্জন কৰিব লাগে। প্ৰথম অৱস্থাত উশাহ ল'ব লাগে নাকেৰে গভীৰভাৱে, আৰু এই শব্দটো আমি নাকৰ বিন্ধাৰেই ভোমোৰাৰ নিচিনা গুঞ্জন কৰিব লাগে। উশাহ লওঁ, এনেকৈ আমি 10, 11, 5-6 বাৰ আমি অভ্যাস কৰিব পাৰিব। এতিয়া লাহে লাহে স্বৰ্ণমুখী মুদ্ৰা হাতৰ এৰি লাহে লাহে দুই হাতত জ্ঞান মুদ্ৰা লৈ থাকিব। এই হ'ল ভ্ৰামৰী প্ৰাণায়াম।